নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি এটি নতুন ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত। আজি মই এই ভিডিঅ'টোত মই বহুত ইম্পৰ্টেণ্ট এটা টপিকছ লৈ কথা পাতিম আপোনালোকৰ লগত, যিটো নেকি আপোনালোকে সকলোৱে জানে। যি কি নহওক, আজি মই এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে বা কিবা ইম্পৰ্টেঞ্চ আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। এইটো মোৰ বিনম্ৰ অনুৰোধ। তেতিয়া মই আৰু ভিডিঅ'টো গোটেইখিনি চালে ভাল লাগিব, আশা কৰিছোঁ ভালে লাগিব। চ' মোৰ আজি টপিকছটো হৈছে, মই বহুত দিনৰ পৰা দেখি আছোঁ, মই ভাবি আছোঁ যে এটা ভিডিঅ' বনাম। সেই কথাটো মই ভাবিছোঁ ৰাইজৰ আগত সেই বস্তুটো শ্বেয়াৰ কৰিব লাগিব। কথাটো হ'ল, আমাৰ অসমত যি কণ্ডিশ্যন হৈ আছে, কণ্ডিশ্যনটো এইটোৱে যে আমাৰ এনেকুৱা এক্সিডেণ্ট হৈ আছে। আজিৰ টপিকছটো সেইকাৰণে মই লৈছোঁ দুৰ্ঘটনা ইমানেই বেছি বাঢ়ি গৈছে যিটো আমি ক'ব নোৱাৰি। আজিৰ ডেটত চাওক, গোটেই ডেইলি বহুত এক্সিডেণ্ট হৈ আছে, যিটো নেকি সীমা চেৰাই পেলাইছে। আজিৰ ডেটত দুৰ্ঘটনাটো বহুত বেছি হৈ আছে। আৰু যিটো সমস্যা, এই সমস্যাটো যেনেকুৱা আমাৰ ক'ব গ'লে বানপানীৰ সমস্যা। আজিৰ ডেটত আমাৰ অসমত বানপানী এটা আমাৰ ক'বলৈ গ'লে মেজৰ ডাঙৰ সমস্যা। সেই তেনেদৰে মই ভাবিছোঁ এক্সিডেণ্টটো এটা ডাঙৰ সমস্যা বুলি। যি কি নহওক, বানপানী হ'ল আমাৰ প্ৰাকৃতিক এটা দুৰ্যোগ বুলি ক'ব পাৰি। চ' প্ৰাকৃতিক দুৰ্যোগৰ লগত সেইটো মই তুলনা কৰিব নোৱাৰোঁ। তথাপিও মই কৈছোঁ এইটো এটা আমাৰ ডাঙৰ সমস্যা। যি কি নহওক, বানপানীটো কিন্তু আমাৰ হাতত নাই। সেইটো নেচাৰেল প্ৰচেছ, সেইটো নেচাৰে যিটো কৰে হৈ যায়। কিন্তু বন্ধু বান্ধৱীসকল, আজিৰ ডেটত চাওক, এক্সিডেণ্টটো কিন্তু আমাৰ মানুহৰ দ্বাৰাই হৈ আছে। গাড়ী মটৰ বাইক যিটো এক্সিডেণ্টৰ কথা কৈছোঁ, সেই এক্সিডেণ্টটো একচুৱেলি আমাৰ লেক অফ এৱাৰনেছ, আমাৰ এৱাৰনেছটো কম হোৱাৰ কাৰণে, আমি আমাৰ নিজৰ অৱহেলাৰ কাৰণে ইমান ডাঙৰ এক্সিডেণ্ট হৈ আছে। আৰু আমাৰ চকুৰ আগতে আমাৰ নিজৰ মানুহ, আমাৰ নিজৰ পৰিয়ালৰ মানুহ বা নিজৰ ফেমিলিৰ মানুহ বা আনৰ ফেমিলিৰ মানুহ, সেই সৰু ল'ৰাবিলাক, নট অনলি ল'ৰা, যিমান মানুহ আছে, ল'ৰা ছোৱালী যিয়ে নহওক, যিটো নেকি একচুৱেলি ক'বলৈ গ'লে আল্টিমেটলি আমাৰ ভুলৰ কাৰণে এইবিলাক এক্সিডেণ্ট হৈ আছে। গাইজ, মই এটা বস্তু মই দেখি আছোঁ আমাৰ এই অঞ্চলতে। এই 2-3 দিনতে মোটামুটি নিয়াৰ 7-8টা 10টামান এক্সিডেণ্ট হৈ গ'ল। আৰু মোৰ ঘৰৰ ওচৰতে আজি এটা 24-35 ইয়াৰ্ছত এনেকুৱা 2-3টা ল'ৰা ঢুকাইছে, যিটো আমি নিজে গম পাইছোঁ। যি নহওক, আমাৰ ওচৰৰ বুলি নহয়, আমাৰ গোটেই অঞ্চলটোত বা গোটেই অসমতে তেনেকুৱা ডাঙৰ এক্সিডেণ্ট হৈ আছে, যি ক্ষেত্ৰত আমাৰ কম বয়সৰ ল'ৰা ছোৱালীবিলাকে খুব কম বয়সৰেই প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। চ' গাইজ, এই এক্সিডেণ্টটো আমি নিজে এৱাৰনেছ হ'ব লাগিব। কাৰণ যেনেকৈ গতিত ৰাস্তাত গাড়ীবিলাক চলি থাকে, আজি ছাপ'জ মই কথা কৈছোঁ, আজি ময়ো হয়তো বা ৰাস্তাত এক্সিডেণ্ট হ'ব পাৰোঁ। সেইটো মোৰ ভুল নহ'ব পাৰে, বা মই ৰাস্তাত ঠিকমতে গৈ আছোঁ, কিন্তু বেলেগ গাড়ী আহি মোক খুন্দা মাৰি আছে। হয়তো কেতিয়াবা আগৰ ফালৰ পৰা আহে, কেতিয়াবা পিছৰ ফালৰ পৰা, তেনেকৈ গাড়ীৰ ওচৰেদি গ'লেই ভয় লাগি যায়। ইমানেই স্পীডত যায়, ইমানেই কাষেদি যায়, কিন্তু কেতিয়াও নাভাবে যে এই গাড়ীটো যদি এবাৰ লাগি যায় কি অৱস্থা হ'ব, বা সেই পৰিস্থিতিত আমি কি কৰিম। সেইটো মেইনলি কথা হ'ল, আমাৰ যিটো লাইফটোৰ ওপৰত যিটো এটা খেল ধেমালি চলি আছে। ক'বলৈ গ'লে আমি এবাৰো চিন্তা নকৰোঁ যে এনেকৈ চলালে অলপ হ'লেও প্ৰব্লেম হ'ব, কিবা এটা ডাঙৰ এক্সিডেণ্ট হৈ যাব পাৰে, কি ডাঙৰ কথা। চ' আমি এতিয়া চাওক, পুলিচ, আমাৰ প্ৰশাসনে ইমান চেষ্টা কৰি আছে এক্সিডেণ্ট নিৰাময় কৰিবলৈ। সেইটো পুলিচৰ হাতত একো কৰিবলগীয়া নাই। যদি আমাৰ ফেমিলিৰ মানুহ বা মই যদি ঠিক নহওঁ, কেতিয়াও এইটো আমি ছল্ভ কৰিব নোৱাৰোঁ। চ' বন্ধুসকল, আমাৰ ফেমিলিত যিবিলাক গাৰ্জিয়ান আছে, গাৰ্জিয়ানবিলাক হওক, বা আমাৰ যিবিলাক ডাঙৰ আছে, বা ডাঙৰ দাদা আছে, ভাইটি আছে, ভণ্টি আছে, চবকে আমি এটা নিজে ক'ব লাগিব যে ভাই,
লাইফত এতিয়াও একো হোৱা নাই, বহুত কিবা কিবি বাকী আছে। সেইকাৰণে গাইজ মই কৈছোঁ যে আমি গাড়ী লাহে লাহে ট্ৰাফিক আইন ট্ৰাফিক ৰুল মানি লৈ পেলাই আমি লাহে লাহে যাম, লাহে লাহে গৈ ৰাস্তাত লাহে লাহে যাম, একদম ৰাস্তাৰ মজা লৈ লাহে 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 চলাই যাম। আমাৰ কম্পিটিশ্যন কৰাৰ একো নাই, ইমান আৰ্জেঞ্চিও নাথাকে যে ইমান স্পীডত যাব লাগিব, একো আৰ্জেঞ্চি নাই। আমি লাহে লাহে গ'লে 5 মিনিট পিছত পাম, বা সেইটো লৈ পেলাই আমি এনেকৈ গাড়ী চলাব নালাগে আৰু কাকো দেখাব নালাগে। বৰ্তমান যুগত দেখাই ফুৰাই একো লাভ নাই। চ' ভাই, জানটোৰ এই আমাৰ জীৱনটোৰ ভেলু আছে, নিজৰ ফেমিলিৰ কাৰণে কৰক, বা নিজৰ বাচ্চা বা নিজৰ ভাইটি, নিজৰ ল'ৰা, নিজৰ চব ফেমিলিৰ কাৰণে কিবা কৰক। এতিয়া আমি যদি ঠিক নহওঁ, পুলিচে আমাক যিমানে হেলমেট পিন্ধাওক কিয়, যিমানে যি ফাইন নকৰক কিয়, এতিয়া এই বস্তুটো কেতিয়াও ঠিক নহয় যদি আমি নিজে ৰাস্তাত গ'লে এটা ইটছ আৱাৰ ৰেছপনচিবিলিটি হৈ যায় যে আমি ৰাস্তাত কেনেকৈ গাড়ী চলাব লাগিব। এইটো আমাৰ নিজৰ দায়িত্ব যে আমি লাহে লাহে চলাম, ৰাস্তাত যিটো ট্ৰাফিক ৰুল মানি চলিম। ইমান স্পীডত চলাবৰ একো দৰকাৰ নাই, যিটো নেকি এটা ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে। চ' গাইজ, মই যিটো দেখিছোঁ এনেকৈ এক্সিডেণ্ট হৈ পেলাই যিবিলাক ফেমিলিৰ অৱস্থা হৈ যায়, সৰু সৰু ল'ৰাবিলাক এক্সিডেণ্ট হৈ যায়, এই ফেমিলিটোৰ কিমান বেয়া লাগি চাগে, অলপ ভুলৰ কাৰণে এক্সিডেণ্টবিলাক হৈ যায়। চ' গাইজ, আজিকালি গাৰ্জিয়ানবিলাকক মই এটা বিনম্ৰ হাত জোৰ কৰি এটা অনুৰোধ কৰিছোঁ যে আপোনাৰ ল'ৰা ছোৱালীবিলাকক তেনেকৈ গাড়ী কিনি নিদিব। আগত কিবা এটা হৈ যাওক, সৰুতে ইমান গাড়ী চলাবলৈ আৰু নিদিব। সিহঁতে মেচুৰো নহয়, গাড়ী চলালেও একদম আণ্ডাৰ লাইচেঞ্চ লৈ চলাব দিব আৰু হেলমেটখন পিন্ধিব দিব, আৰু গাড়ীটো অলপ লাহে 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 ট্ৰাফিক ৰুলখিনি বা আমি কেনেকৈ চলাব লাগিব সেইটো এৱাৰনেছটো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক দি পেলাই তাৰপিছত গাড়ীখন হাতত দিব। গাড়ীখন হাতত দিলে ৰাস্তাত গ'লে আমাৰ বিগ এটা মানে ৰেছপনচিবিলিটি আহি যায়। তেনেকৈ মই এটা এক্সাম্পল দিওঁ, মোৰ এজন আছিল ভাইটিৰ নিচিনা। তেওঁ গাড়ী কিনোতে মই কৈছোঁ লাহে 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 চলাবা, এইবিলাক ফাষ্ট কিন্তু মানুহ উৰি ফুৰে ফাষ্টত গাড়ী দিয়াৰ লগে লগে যেনেকৈ চলায়, ক'ব নোৱাৰি, মানে কিবা জানক আৰু নাজানক লাইচেঞ্চ। চ' সেই কেইদিন পিছতে এক্সিডেণ্ট হ'ল। এই কাৰণে মই কৈছোঁ কথাবিলাক যে আপোনাৰ ল'ৰা ছোৱালী বা মোৰ কোনোবাই বা তেনেকৈ এৱাৰনেছ যাতে নহয়, যাতে ৰাস্তাত যাতে মই ভালকৈ চলালে বেলেগে যাতে আহি মোক নামাৰে, সেই বেলেগ মানুহবিলাকৰ কথা কৈছোঁ, যাতে ইহঁতে যাতে অলপ ৰেছপনচিবিলিটি লয় নিজৰ আৰু নিজৰ ফেমিলিৰ কাৰণে, যাতে এটা বিগ ৰেছপনচিবিলিটি হাতত লয়, যাতে কেতিয়াও তেনেকৈ গাড়ী নচলায়। নহ'লে আমাৰ অসমত যি অৱস্থা হৈ আছে, ৰাস্তাত ওলোৱাটো মুস্কিল হৈ গৈছে, দিনে দিনে এক্সিডেণ্ট বাঢ়ি গৈ আছে। আৰু মোৰ এই ভিডিঅ'টো, যিটো ভিডিঅ' মই বনাই আছোঁ, এই ভিডিঅ'টোত মই আৰু বিনম্ৰভাৱে মই হাত জোৰ কৰি মই অনুৰোধ জনাইছোঁ, যিবিলাক বলেৰো পিকআপ যিবিলাক চলায় গাড়ীবিলাক আৰু ট্ৰাক ড্ৰাইভাৰবিলাকক মই আৰু হাত জোৰ কৰি মই অনুৰোধ কৰিছোঁ যে আপোনালোকে যেতিয়া গাড়ী চলায় কাষত অলপ চাই চিতি চলাব। ইমান স্পীডত চলাই পেলাই আপোনালোকে বেলেগক মাৰি পেলাই, বেলেগৰ ফেমিলিক কষ্ট দি পেলাই আপোনালোকে এনেকৈ নিজৰো ক্ষতি কৰি আছে, বেলেগৰো ক্ষতি কৰি আছে। চ' প্লিজ আপোনালোকে বলেৰো পিকআপ অলপ লাহে লাহে চলাব, অলপ লাহে গ'লে আপোনালোকৰ একো ক্ষতি নহয়, বেলেগৰ ক্ষতি কৰিবলৈ নাযাব। চিধা কথা, আপোনালোকে যেনেকৈ গাড়ী চলাই যায় এনেকুৱা লাগে যে আপোনালোকৰ ৰাস্তাখন অকল আপোনালোকৰ কাৰণে, বেলেগৰ কাৰণে নহয়। চ' গোটেই অসমবাসী ৰাইজক মই এইটো ক'বলৈ আহিছোঁ, প্লিজ আমি গাড়ী ঘোঁৰা চলাওঁতে গাড়ী ঘোঁৰা বহুত বেছি হৈ গৈছে, খুব নিজৰ ৰেছপনচিবিলিটি লৈ লাহে লাহে য'তে নাযাওক লাহে লাহে চাৰিওফালে চাই চিতি, যে এইটো এটা মানে মেজৰ প্ৰব্লেম বুলি লৈ পেলাই আমি লাজে লাজে নিজৰ গন্তব্য স্থানত যাম। আৰু বেলেগো জোৰে চলালে আমি উপদেশ দিম, নিজৰ ল'ৰা ছোৱালীকো দিম, গাঁৱৰ ল'ৰা ছোৱালীকো দিম, গোটেই অসমৰ ল'ৰা ছোৱালীক মানে আমি এটা নিজৰ কথা দি আমি কৈ পেলাই ইহঁতক নতুন এটা ৰূপ দিব লাগিব যে গাড়ী চলোৱাটো বিপদজনক, ইমান স্পীডত চলাব নালাগে বা ইমান তেনেকৈ অভাৰটেকিং কৰিব নালাগে। আৰু তেতিয়াহ'লে আমাৰ এতিয়া নিজৰ ফেমিলিৰ মানুহবিলাকক নিজে যদি ঠিক নকৰোঁ, বেলেগে কেতিয়াও ইমান সহজে নোৱাৰে ঠিক কৰিবলৈ। আগতে নিজৰ ফেমিলিখিনিক আমি নিজে ক'বলৈ চেষ্টা কৰিম। আৰু এটা কথা কৈছোঁ, প্লিজ হাত জোৰ কৰি কৈছোঁ, ৰাস্তাত
আপোনালোকে নিচা জাতীয় দ্ৰব্য খাই ৰাস্তাত গাড়ী নচলাব, কাৰণ আপুনি নিচাজাতীয় এই নিচাযুক্ত বস্তু খাই ৰাস্তাত গাড়ী চলাই বেলেগক মাৰিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। প্লিজ গাইজ, মই হাত জোৰ কৰি কৈছোঁ, আপোনালোকে নিচাযুক্ত বস্তু খাই পেলাই গাড়ী একদম নচলাব আৰু বেলেগক বচাই ৰাখিবলৈ চেষ্টা কৰক আৰু নিজেও বাচি থাকক। চ' গাইজ, যদি ভিডিঅ'টো ভাল লাগে আৰু দীঘলীয়া নকৰোঁ, লাগিলে মই আৰু নেক্সটত যদি পাৰোঁ আৰু এনেকুৱা টপিকছত মই ভিডিঅ' বনাম। গাইজ, যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, প্লিজ 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 বেছিকৈ শ্বেয়াৰ কৰক, যাতে আমাৰ অসমত যিটো এক্সিডেণ্টৰ প্ৰব্লেম হৈ আছে, সেই এক্সিডেণ্টৰ প্ৰব্লেমখিনি অলপ কমি যাওক, হ্ৰাস পাওক। কাৰণ নিজৰ চকুৰ আগতে দেখা বস্তুবিলাক বৰ দুৰ্ভাগ্যজনক আজি হৈ আছে। আমাৰ ইয়াতে যোৱাকালি এটা ল'ৰা এক্সিডেণ্ট হৈছে, তাৰ আগতে এটা কনিষ্ঠ অভিযন্তাই ঢুকালে, ধুবুৰীৰে হয়। সেইবিলাকৰ কাৰণে মই বহুত দুখ লাগি আছে, সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ গাইজ। আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰক, যাতে এইটো গোটেই অসমৰ ৰাইজৰ মাজত বিয়পি পৰে আৰু অসমৰ ৰাইজৰ মাজত বিয়পি পৰি যাতে কথাষাৰ অলপ এৱাৰনেছভাৱে লয়। চবে জানে, চবে গম পায়, চবে নলেজ থকা মানুহ, তথাপিও মই কৈছোঁ নিজৰ ল'ৰা ছোৱালীক, নিজৰ হাজবেণ্ড ৱাইফ যি আছে, নিজৰ ফেমিলিৰ মানুহক অলপ আপোনালোকক হাত জোৰ কৰি কৈছোঁ, যাতে অলপ এই কথাখিনি কৈ দিব, যাতে গাড়ী যাতে ভালে ভালে চলাই, লাইফটোৰ বহুত ইম্পৰ্টেণ্ট আছে। চ' গাইজ, এইখিনি ক'লোঁ আজি। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম, আকৌ ভিডিঅ' বনাম। বাই বাই।